আমি আপোনাক পাই আমি কৃতজ্ঞ। ধন্যবাদ। ঠিক সমাৰোহৰ চিন্তাৰ জৰিয়তে আহিছে, গতিকে এই ক্ষেত্ৰত বৰ্ণমৰ তৰফৰ পৰা আমি কৃতজ্ঞ। পিছৰ জলপান 5 কোটি দিল্লী নতুন দিল্লী এই মুহূৰ্তত আমি আমিৰ খান ইয়াত আছে আৰু পুলক হাজৰিকা আছে, আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। সাংবাদিক বন্ধু, ভাতৃবন্ধু পুলক হাজৰিকা আৰু আমিৰ খান আছে, তেওঁলোকক আহিবলৈ অনুৰোধ জনাইছোঁ। যদি নাই তেখেতলোকক আমি আমাৰ বৰ্ণৰ তৰফৰ পৰা আলোচনাৰ কাৰ্যসূচী আছিলে, আমি পিছত এই কাৰ্যসূচী পিছলৈ আমি ৰাখি এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আলোচনা চক্ৰ, এই আলোচনা চক্ৰ অংশগ্ৰহণ ৰাণা প্ৰসাদ হাজৰিকা আমাৰ মাজত আছে। আমি ৰাণা প্ৰসাদ বৰ্ণৰ সভাপতি অমৰজ্যোতি বৰদলৈ দিব, শ্ৰদ্ধাৰ ৰাণা প্ৰসাদ হাজৰিকা দেৱক লৈ আহিবলৈ ইয়ালৈ লৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি ৰাণা ছাৰ এখনি গামোচাৰে বৰ্ণমৰ তৰফৰ পৰা আদৰি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ সভাপতি অমৰজ্যোতি বৰদলৈ দেৱ। অনুৰোধ জনাইছোঁ। আৰু এই সমাৰোহ মঞ্চৰ আজিৰ মঞ্চৰ উদ্বোধক পংকজ্যোতি ভূঞাদেৱে। ঠিক আছে, তাই বয়স তাই ক্লাছ 9ত পঢ়ে। আমি আপোনালোকলৈ জনাই থওঁ যে এই মৃণালী শৰ্মা আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহৰ মুখ্য পৃষ্ঠপোষক শ্ৰদ্ধাৰ নয়ন শৰ্মা ডাঙৰীয়াৰ